এয়া হ'ল দীঘলতি, এয়া হ'ল পানীলাও, তাৰপিছত বেঙেনা, এয়া হালধি, এয়া মঠা, কাজালগুৰি, আম, তাৰপিছত চাউল আৰু দুবৰি বোন, তাৰপিছত এয়া মাটিমাহৰ দালি, এয়া হ'ল তেল। নিচিনাকৈ বতৰৰ মহিমা আৰু নাৰীৰ মহিমা ধৰিব নোৱাৰা নিচিনাকৈ এতিয়া তেনেকুৱা হৈছে। আগতে বৰষুণ দিয়া নাছিল, এতিয়া পূৰা বৰষুণ চটা একো অনা নাই, পূৰা জিকি জিকি যাই আছোঁ। হেল্ল' গাইছ, মোৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল ৰঙালী বিহু। ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ আৰু মোৰ 200+ ছাবস্ক্ৰাইবাৰ হৈছে। ধন্যবাদ আপোনালোকক। সকলোৱে এনেকৈ মৰম চেনেহ কৰি থাকিব আৰু লগতে মোৰ ভিডিঅ'বিলাক চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ৰঙালী বিহু কিছু কাম কৰি আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। এতিয়া আমাৰ চব ৰেডি হৈ গৈছে। আমাৰ সকলো ৰেডি হৈ গ'ল। এয়া হ'ল দীঘলতি, এয়া হ'ল পানীলাও, তাৰপিছত বেঙেনা, এয়া হালধি, এয়া হ'ল মঠা, কাজালগুৰি, আম, তাৰপিছত চাউল আৰু দুবৰি বোন, তাৰপিছত এয়া মাটিমাহৰ দালি, এয়া হ'ল তেল। আৰু এতিয়া যাওঁ আমি গলি ঘৰত। পুৱাতে উঠিলৈ লাহনিখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যাওঁ, নৱ গৰু গা ধুৱাবলৈ লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, বাপে সৰু মাৰে সৰু, আমাৰ খাই থাকা। মোৰ পিছফালে পথৰ চাওক গাইছ, গোটাই পানী পানী হৈ গৈছে যেন, পুৰা পথৰ। সেয়া আমাৰ গৰু যাই আছে আৰু আমি লৈ আহিছোঁ দীঘলতি পাত আৰু মগেদি গৰুকেইটা গাটো ধুই দিওঁ এই পানীত। দাদাই পানী মাৰি আছে। গৰু দি থাকোঁতে দিলা বৰষুণ, পুৰা ধামাকা বৰষুণ দিছে। পুৰা মোবাইলটো মুখটো অলপ কভাৰ কৰিছে বাৰু। তাৰপিছত এতিয়া বৰষুণত জিকি জিকি যাই আছোঁ আৰু। ডিম্পুৰাই কোৱা নিচিনাকৈ বতৰৰ মহিমা আৰু নাৰীৰ মহিমা ধৰিব নোৱাৰা নিচিনাকৈ এতিয়া তেনেকুৱা হৈছে। আগতে বৰষুণ দিয়া নাছিল, এতিয়া পূৰা বৰষুণ চটা একো অনা নাই, পূৰা জিকি জিকি যাই আছোঁ। পথৰৰ পৰা ঘৰে যাই পোৱা নাই, এতিয়া আকৌ এয়া ৰ'দ ওলালে পূৰা বৰষুণ শেষে আৰু। বতৰৰ মহিমা আজিকালি তাৰমানে বহুত হৈ গৈছে। এইবাৰ বিহু গোটাই পানী পানী কৰে কিজানি আৰু ঠিক নাই। এইখন হ'ল আমাৰ সৰু সুৰা বাগান। এইখনৰ এটা ভিডিঅ' আপোনালোকক দিম বাৰু। এতিয়া আমি এই মাহমতে এইখিনি দি গা ধুব যাওঁ। পূৰা মাহমতে লগাই পেলাই ৰেডি আৰু। এতিয়া খালত গা ধোৱা আৰু। এটাই গা ধুয়ে আছে, গা চা ধুই ৰেডি হৈ আপোনালোকক সন্ধিয়া গৰু বিহন চিহন দি পেলাই তেনেকৈ লগ পাম। হেল্ল' গাইছ, ভাষাৰীঘৰ বা আপোনালোকে যিকোনো ক'ব পাৰে, মন্দিৰ হওক, আমি ভাষাৰীঘৰ বুলিয়ে কওঁ। ইয়াতে বিহনখিনি এতিয়া বৰাই দিলোঁ। তাৰপিছত আৰু এতিয়া ইয়াতে সন্ধিয়া হ'লে এতিয়া এই গলি ঘৰৰ সন্মুখত এতিয়া জগা দিম। এতিয়া আছে খেৰটো, বিধেকীজা, আগাৰা, পচেটিজা আৰু বেতৰ সিহেনি আৰু বিহুৰি আছে।
9টাই বস্তু লাগে কিন্তু আমাৰ একগাই বস্তু নাই কিটো হাতীহুৰীয়াটো গাছটো নাই এইখিনি এতিয়া জ্বলাই পেলাই নতুন বিচনি ব্যৱহাৰ কৰিম আৰু আজিৰ পৰা তাৰপিছত গৰুকেইটা নাহোঁতে তাৰমানে এইখিনি বস্তু ইয়াৰ পৰা উঠাই দি পেলাই দিব লাগিব এইখিনি আছিল আজি গৰু বিহুৰ সম্পূৰ্ণ ভিডিঅ'টো